আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী প্ৰদীপ নাগ মই ক'ব খুজিম, যেহেতু যোৱাকালি কেবিনেটত তেখেতসকলে ডিক্লেয়াৰ কৰিলে যে আদিবাসী ওৰাং মুণ্ডা সান্তাল খাৰিয়াৰ কাষ্ট চাৰ্টিফিকেটখন যা জনগোষ্ঠী সন্মিলনে প্ৰদান কৰিব বুলি। এইটো আমি একদম দুখ পাইছোঁ, এইটো আমি কেতিয়াও মানি নলওঁ। যেহেতু অসম চৰকাৰক আমি স্পষ্ট কৰিছিলোঁ, তেখেতসকলক জনাইছিলোঁ যে আমি ওৰাং মুণ্ডা সান্তাল খাৰিয়া সকলে আমি আদিবাসী হিচাপতহে আমি কাষ্ট চাৰ্টিফিকেটটো বিচাৰি আছিলোঁ আৰু আদিবাসী হিচাপতে আমি কাষ্ট চাৰ্টিফিকেটটো ইছ্যু কৰাৰ কাৰণে আমাক অথৰাইজ কৰিব লাগে বুলি আমি তেখেতসকলক কৈছিলোঁ। কিন্তু তথাপিও চৰকাৰে কিয় আমাৰ লগত বহাৰ পিছতো আলোচনা কৰাৰ পিছতো যোৱাকালি যিটো দেখা পালোঁ, এইটো চবতকৈ দুৰ্ভাগ্যজনক কথা। আমি দুখ পাইছোঁ যে চৰকাৰে আমাক কিয় মানুহ হিচাপত আমাক গণ্য কৰা নাই, যিটো নামত আজি 1947 পৰা আজি আমাৰ কালচাৰ হিষ্ট্ৰী ট্ৰেডিশ্যন সব শেষ কৰি দিছে। কাৰণ আমাৰ ভাষা ডেভেলপ কৰিব পৰা নাই আমি, যিটো চাহ জনগোষ্ঠী কৈ পেলাই আমাক শেষ কৰি দিছে। লগতে আজি আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো একেবাৰে জিৰ'। আৰু যিটো চাহ জনগোষ্ঠীৰ নামত আমাক যিটো কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিব খুজিছে তাক কিন্তু আমি ধিক্কাৰ দিছোঁ। অসম চৰকাৰে যে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে, সেই আলোচনাটো আৰু নতুনকৈ আলোচনা কৰি পেলাই আজি ওৰাং মুণ্ডা সান্তাল খাৰিয়াবিলাকক আদিবাসী হিচাপত কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ। অন্যথা আমি আজি সদৌ আদিবাসী ছাত্ৰ সন্থা আন্দোলন ঘোষণা কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম। কাৰণ যিহেতু ৰুনুজ পেগুৱে নিজেই কৈছিল ডিক্লেয়াৰ দিয়াৰ আগত, ফাইনেল কৰাৰ আগত আমি সদৌ আদিবাসী ছাত্ৰ সংগঠনৰ লগত আলোচনা কৰিম, আদিবাসী সাহিত্য সভাবিলাকৰ লগত আমি আলোচনা কৰিম, তাৰ পিছতে আমি ফাইনেল ডিক্লাৰেশ্যন দিম বুলি তেখেতসকলে কৈছিল। কিন্তু আমাক একবাৰো নামাতিলে, একবাৰো টাচ নকৰিলে। তাৰ পিছত যোৱাকালি কেনেকুৱা তেখেতসকলে কেবিনেটত এইটো পাছ কৰিব পাৰিলে? চৰকাৰ তাৰ মানে কাৰ কাৰণে কৰি আছে, কিয় কৰি আছে? চৰকাৰ তেখেতসকলে সঁচা কথাটো কৰিব লাগে, কিয় বেলেগক আজি আন্ধাৰত ৰাখি পেলাই এইবিলাক কামবিলাক কৰি আছে? সেইটোৰ কাৰণে আমি অসম চৰকাৰ তথা ৰুনুজ পেগু ডাঙৰীয়াক আমি ক'ব খুজিম, আপুনি কিয় আমাক ঠকালে? আপুনি কৈছিলে আমাৰ লগত বহিয়ে ফাইনেল কৰিম, কিন্তু আপুনি আমাৰ লগত নবহিলে। কিন্তু আপোনালোকে নিজে ববীয়াকে মাত্ৰ ওৱান ছাইড ডিচিশ্যন লৈ পেলাই আপোনালোকে যোৱাকালি ডিক্লেয়াৰ দিছে। এইটো আমি কেতিয়াও মানি নলওঁ। ইয়াৰ এগেইনষ্টত আমি সদৌ আদিবাসী ছাত্ৰ সন্থা অসমত আজি আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম। তাৰ দায়ী কিন্তু ৰুনুজ পেগু হ'ব। আমি আজি কৈ দিছোঁ স্পষ্ট, যিটো এইটো কথাক আপোনালোকে আমাক ওৰাং মুণ্ডা সান্তাল খাৰিয়াক সদায় আপোনালোকে ডিগ্ৰেড কৰি আছে আৰু আমাৰ কালচাৰবিলাকক আপোনালোকে দাবাই ৰাখি আছে। সেইটোৰ কাৰণে আমি বহুত দুখ পাইছোঁ। সেইটোৰ কাৰণে পুনৰাই আমাৰ আদিবাসীবিলাকৰ কালচাৰ হিষ্ট্ৰী ডেভেলপমেণ্টৰ কাৰণে আদিবাসী হিচাপত আমাৰ কাষ্ট চাৰ্টিফিকেট দিবৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। অন্যথা আমি জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম।